নমস্কাৰ বন্ধুসকল, গোটেই পৃথিৱীত কৰোনা মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ পিছত এইবাৰ এটা ভাল খবৰ আহি পৰিছে। ভাৰতৰ বৈজ্ঞানিকে প্ৰস্তুত কৰি উলিয়াইছে কৰোনাৰ ভেকচিন, যাক নাম দিয়া হৈছে কোভেক্সিন। অহা 15 আগষ্টত এই ভেকচিনৰ কাম শেষ হ'ব আৰু ইয়াক মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে। কেনেকৈ প্ৰস্তুত কৰিলে এই ভেকচিন আৰু ইয়াৰ পিছত কেতিয়া উপলব্ধ হ'ব সকলো মানুহৰ বাবে আৰু কি ষ্টেপত পৰীক্ষা কৰিব লাগিব এই সকলোবোৰ কম ভিডিঅ'টোত। সেয়েহে ভিডিঅ'টো শেষলৈ চাব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেন্তে এনে ধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ভাৰতৰ এটা ৰিচাৰ্চ ইনষ্টিটিউচন ভাৰত বায়'টেক নামৰ সংস্থাটোৱে প্ৰস্তুত কৰি উলিয়াইছে এই ভেকচিন। দেশৰ প্ৰথমটো কৰোনাৰ ভেকচিন যি ভাৰততে প্ৰস্তুত কৰা হৈছে। ভেকচিন ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত ভাৰতৰ চৰকাৰী সংস্থা ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMR ভূমিকাও আছে। ভেকচিন বনোৱাৰ বাবে যিটো ভাইৰাছ লোৱা হৈছিল সেইটো ICMR বৈজ্ঞানিকসকলে পৃথক কৰি বাছি উলিয়াই আৰু ভাৰত বায়'টেকলৈ প্ৰেৰণ কৰে। তাৰ পিছত ভাৰত বায়'টেকে তাৰ ওপৰত কেইবামাহো কাম কৰি আৰু অশেষ পৰীক্ষা নিৰীক্ষাৰ অন্তত এই ভেকচিনটো প্ৰস্তুত কৰে আৰু ভাৰতৰ চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে এই ভেকচিনটো মানুহৰ দেহত পৰীক্ষাৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু 7 জুলাইৰ পৰা এই কাম আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। এতিয়া জানো আহক ভেকচিন এটা বনাবৰ বাবে কি ষ্টেজত বা ষ্টেপত পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন। যিকোনো ৰোগ এটাৰ ভেকচিন প্ৰস্তুত কৰাটো ইমান সহজ কাম নহয়। ইয়াৰ বাবেও কেইবাটা ষ্টেপ থাকে। এই ষ্টেপসকলৰ মাজেৰে যাব লগা হয় আৰু সকলোবোৰ ষ্টেপতে ভেকচিনটোৱে পাছ কৰিব লাগিব। তেতিয়াহে ভেকচিনটো মান্য বুলি গণ্য কৰি ইয়াক সাধাৰণ মানুহৰ বাবে মুকলি কৰি দিয়া হ'ব। প্ৰথমতে ইয়াক বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ ওপৰত পৰীক্ষা কৰা হয়। জীৱ-জন্তুৰ মাজত এই ভেকচিনটোৱে কাম কৰিলে তাৰ পিছত ইয়াক মানুহৰ দেহত পৰীক্ষা কৰা হয়। এইটো 3টা ফেজত কৰা হয়। ফাৰ্ষ্ট ষ্টেজত কেইজনমান মানুহৰ ওপৰত ভেকচিনটো ইনজেক্ট কৰা হয়। 80 বা 100 জন মানুহৰ ওপৰত ধৰি লওক। তাৰপিছত কেইমাহমান ধৰি এই মানুহকেইজনক ভালদৰে লক্ষ্য কৰা হয় যে ভেকচিনটোৱে মানুহকেইজনৰ দেহৰ ওপৰত কি প্ৰভাৱ পেলাইছে, কিবা ছাইড ইফেক্ট দেখা পোৱা গৈছে নে নাই, এনেকুৱা ধৰণৰ সকলো কথাৰ ওপৰত চকু দিয়া হয়। তাৰপিছত ছেকেণ্ড ষ্টেজত মানুহৰ সংখ্যা বঢ়াই দিয়া হয়। ইয়াৰ বাবে 500 বা 600 জন মানুহৰ দেহত ভেকচিনটো দিয়া হয়। ইয়াতো সকলোকে নিৰীক্ষণত ৰখা হয়। ভেকচিনটোৱে কাম কৰিছে নে নাই লক্ষ্য কৰা হয় আৰু কিমান পৰিমাণৰ ভেকচিন দিলে ভালকৈ কাম কৰে তাকো ইয়াত পৰীক্ষা কৰা হয়। অন্য বেলেগ ৰোগত আক্ৰান্ত মানুহৰ ওপৰতো ইয়াৰ কি প্ৰভাৱ পৰে তাক ভালদৰে লক্ষ্য কৰা হয়। ছেকেণ্ড ষ্টেজত ভেকচিনটোৱে সফলতা লাভ কৰাৰ পিছত ইয়াক থাৰ্ড ষ্টেজত পৰীক্ষা কৰা হয়। থাৰ্ড ষ্টেজত মানুহৰ সংখ্যা আকৌ বৃদ্ধি কৰি 1000ৰ পৰা 2000 মানুহ লোৱা হয় আৰু ইয়াৰ ওপৰত পৰীক্ষা চলোৱা হয়। ইয়াতো আগৰ দৰে সকলোবোৰ ভালদৰে নিৰীক্ষণ কৰা হয় আৰু থাৰ্ড ফেজটো এটা অগ্নি পৰীক্ষা বুলি ক'ব পাৰি। ইয়াত ভেকচিনটো ফেইল হ'লে বা কাম নকৰিলে ইয়াৰ সকলো কষ্ট এনে যায়। থাৰ্ড ফেজত এইটো দেখাব লাগে যে যদিহে কোনো এজন ব্যক্তিক এই ভেকচিনটো দিয়া হয় তেন্তে তেওঁ এই ৰোগৰ দ্বাৰা আক্ৰান্ত নহয় বা পূৰ্বতে আক্ৰান্ত হৈ থকা ব্যক্তিক যদিহে এই ভেকচিনটো গাত সুমুৱাই দিয়া হয় তেতিয়াহ'লে মানুহজনে সোনকালে ভাল হৈ যায়। ফেজ 3ৰ পিছত ভেকচিনটোক মেডিকেলি এপ্ৰুভ কৰা হয় আৰু তাৰ পিছত ভেকচিনটোক বহুমাত্ৰাত কাৰখানাত প্ৰস্তুত কৰি সাধাৰণ মানুহৰ বাবে উপলব্ধ কৰা হয়। ভাৰতত এই কোভেক্সিন বৰ্তমান ফাৰ্ষ্ট ষ্টেজত আছে। 3টা ফেজ পাছ কৰিলে আমি হয়তো অতি সোনকালে কৰোনাৰ ভেকচিন লাভ কৰিম। কিমানমান সময়ৰ বাৰু প্ৰয়োজন হ'ব এই ভেকচিনটো আমি পাবলৈ? ভেকচিন বনাই পৰীক্ষা কৰাটো এটা দীঘল কাম। সকলো ফেজতে কেইবামাহমান ধৰি পৰীক্ষা কৰাৰ পিছতহে সঠিককৈ ক'ব পাৰি যে ভেকচিনটোৱে ভালকৈ কাম কৰিছে নে নাই বা ইয়াৰ কিবা ছাইড ইফেক্ট আছে নে নাই। ইয়াৰ বাবে 10ৰ পৰা 12 মাহমান সময়ৰ প্ৰয়োজন হোৱা দেখা যায়। কিন্তু বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে কামবোৰ ক্ষিপ্ৰতাৰে কৰিব লগা হৈছে। যদিহে সকলো ঠিক থাকে তেন্তে এই বছৰৰ ডিচেম্বৰ বা অহা বছৰৰ প্ৰথম ভাগত আমি কৰোনাৰ বাবে ভেকচিন পাম বুলি আশা কৰিব পাৰি। তথ্যখিনি জানি যদিহে ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থব। আজিলৈ ইমানেই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।